নমস্কাৰ বন্ধুসকল, মই ইমৰান আৰু আপোনালোকে চাই আছে ভিডিঅ'টো গ্ৰীণ আছাম আইবি নামৰ চেনেলটো। তো বন্ধুসকল, আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকৰ খুবেই ভাল লাগিব। তো বন্ধুসকল, আজি এটা মজাদাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যোনটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব আপোনালোকে হয়তো হোৱাটছআপ ইউজ কৰিছে বা আপুনি ধৰি লওক হোৱাটছআপ মেছেঞ্জাৰ ইউজ কৰিছে। আপুনি এতিয়া গম পাব যে জিবি হোৱাটছআপ, এয়া দেখা পাইছে আপোনালোকে জিবি হোৱাটছআপ। এই জিবি হোৱাটছআপটো আপুনি কেনেকৈ আপোনাৰ মোবাইল দি আপুনি এইটো ইনষ্টল কৰিব, আপুনি মোবাইল দি কেনেকৈ ইনষ্টল কৰিব, সেই ইনষ্টলৰ ওপৰত আজি ভিডিঅ' বনাইছোঁ। তো বন্ধুসকল, মজাদাৰ ভিডিঅ' কেনেকৈ আপুনি আপোনাৰ মোবাইল দি জিবি হোৱাটছআপ ডাউনলোড কৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মজাদাৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো হ'ব জিবি হোৱাটছআপ, জিবি দেখা পাইছে জিবি হোৱাটছআপৰ ওপৰত। তো জিবি হোৱাটছআপ কেনেকৈ আপুনি ডাউনলোড কৰিব, তো ইয়াৰ ওপৰত বন্ধুসকল। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ খুবেই ভাল লাগিব। চ' যদি ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। যদি আপুনি আমাৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে এনেকৈ নতুন নতুন ভিডিঅ' আপুনি আগলৈ সৰ্বপ্ৰথমে পাই থাকিব। তো বন্ধুসকল, বলক আজিৰ ভিডিঅ'টো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি কেনেকৈ আপোনাৰ মোবাইল দি জিবি হোৱাটছআপ আপুনি কেনেকৈ ডাউনলোড কৰিব। তো বন্ধুসকল, আপুনি তাৰ কাৰণে কি কৰিব, আপোনাৰ মোবাইলত থকা এটা এপ আছে যোনটোৰ নাম হৈছে ক্ৰ'ম ব্ৰাউজাৰ। তো আপুনি গুগল ক্ৰ'ম ব্ৰাউজাৰটো অন কৰিব আৰু ক্ৰ'ম ব্ৰাউজাৰটো অন কৰি আপুনি ইয়াত কি কৰিব, আপোনাৰ মোবাইলটোত ইয়াত চাৰ্চ কৰিব জিবি, ইয়াত আপুনি চাৰ্চ কৰিব জিবি হোৱাটছআপ লেটেষ্ট ভাৰ্জন। এয়া দেখা পাইছোঁ ওপৰত আহি গৈছে। তো ইয়াত চাৰ্চ কৰাৰ লগে লগে বন্ধুসকল অলপ পিছত ইয়াতে কিছুমান পেজ আহিব। তো বন্ধুসকলে দেখা পাইছে আপুনি ইয়াত কিছুমান অপশ্যন আহিছে যোনটোত আপুনি ক্লিক কৰিব লাগিব। তো ক্লিক কৰা আপোনাৰ যোনটো আপুনি ক্লিক কৰিব লাগে সেইটো হৈছে একেবাৰে ওপৰত আপোনাৰ সৰ্বপ্ৰথমে এয়া আছে লেখা দেখা পাইছে আপুনি ডাউনলোড জিবি হোৱাটছআপ আপুনি লেটেষ্ট ভাৰ্জন। এইটোত আপুনি ক্লিক কৰিব আৰু এইটোত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা পেজ খোল খাব যোনটো আপুনি ইয়াত দেখিবলৈ পাব। ইয়াত আপুনি এনেকৈ আপোনাৰ পেজটো অ'পেন হ'ব আৰু আপুনি এনেকৈ খোল হোৱাৰ পিছত আপুনি কি কৰিব, তলফালে এনেকৈ যাব আৰু এনেকৈ তলফালে যাব। তো বন্ধুসকল, তলফালে যোৱাৰ পিছত আপুনি ইয়াত বহুত দেখা পাব, বহুতো জিবি হোৱাটছআপৰ ওপৰত আপুনি দেখা পাব। একেবাৰে তলফালে নগৈ আপুনি ইয়াত তলফালে আহিব আৰু অলপ তলফালে হোৱাৰ লগে লগে আপুনি কৰিব, ইয়াত দেখা পাইছে যে ডাউনলোড ইয়াত দেখা পাইছে জিবি হোৱাটছআপ ডাউনলোড দিবলৈ দেখা পাইছে আপুনি কোনটো। তো বন্ধুসকল, এতিয়া আপুনি ডাউনলোড কৰিবলৈ কোনটো ডাউনলোড কৰিলে, বহুতকেইটা জিবি হোৱাটছআপ আছে। তো আপুনি যোনটো আটাইতকৈ ভাল মানে তাতে আছে ফিচাৰ্ছ আছে, তো সেইবিলাক আপুনি সেইটো ডাউনলোড কৰিব লাগিব। তো বন্ধুসকল, আটাইতকৈ ভাল হৈছে আপুনি দেখা পাইছে ইয়াতে ডাউনলোড বি 9.5 যোনটো আছে। তো ইয়াতে আপুনি ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ লগে বন্ধুসকল ইয়াতে এটা পেজ খোল খাব আৰু পেজ খোল খোৱাৰ লগে লগে ইয়াতো আপুনি এটা অপশ্যন আছে। তো এতিয়া আপুনি কি কৰিব, আপুনি ইয়াত এনেকৈ তলফালে যাব। তো তলফালে যাব আৰু তলফালে গৈ ইয়াত দেখা পাইছে ডাউনলোড, দেখা পাইছে ইয়াত ডাউনলোডত ক্লিক কৰিব। এয়া ডাউনলোড দেখা পাইছে, আপুনি ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোড ক্লিক কৰাৰ লগে লগে কি কৰিব বন্ধুসকল, ডাউনলোডত ক্লিক কৰাৰ এনেকৈ আহিব, আপুনি এনেকৈ প্ৰঞ্চেম আহিব, গুচি যাব। তাৰপিছত আপুনি কি কৰিব, ইয়াত দেখা পাইছে ডাউনলোডত মাৰাৰ লগে বন্ধুসকল কি হৈছে, ইয়াত দেখা পাইছে আপুনি ইয়াত লেখা হৈছে ভাৰ্জন কিমান আপুনি দেখা পাইছে কিমান MB কিমান চাইজ। তো ইয়াত দেখা পাইছে হোৱাটছআপ তো কিমান নম্বৰত আপডেট হৈছে। তো বন্ধুসকল, আটাইতকৈ ভাল যোনটো আটাইতকৈ ভাল ফিচাৰ্ছ আছে তো সেইটো আপুনি ডাউনলোড কৰিব লাগিব। তো বন্ধুসকল, তাৰ কাৰণে আপুনি কি কৰিব লাগিব, তলত আহিব আৰু তলতে ইয়াত দেখা পাইছে 12.11 এইটো ডাউনলোড কৰিব আপুনি। তো আপুনি কি কৰিব, ইয়াত দেখা পাইছে 12.11 যোনটো, তো সেইটো আপুনি ডাউনলোড নকৰি আপুনি কোনটো কৰিব, ইয়াত দেখা পাইছে 12.3 যোনটো দেখা পাইছে আপুনি এইটোতে ক্লিক কৰিব। তো এইটোতে ক্লিক কৰাৰ লগে বন্ধুসকল ইয়াত ডাউনলোড বুলি অপশ্যন আহিব, যোনটোত আপুনি ক্লিক কৰাৰ লগে লগে সেই এপটো ডাউনলোড হ'ব। তো বন্ধুসকল, দেখা পাইছে ডাউনলোড বুলি আহিছে। তো ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে বন্ধুসকল এয়া ডাউনলোডত ক্লিক কৰাৰ লগে বন্ধুসকল এইটো ডাউনলোড হৈছে। তো বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে জিবি হোৱাটছআপে এয়া আপোনালোকৰ ওপৰতে দেখা পাইছে হোৱাটছআপ ডাউনলোড হৈ আছে। এয়া দেখা পাইছে জিবি হোৱাটছআপ ডাউনলোড হৈ আছে। তো বন্ধুসকল, এনেকৈয়ে আপুনি আপোনাৰ মোবাইল দি জিবি হোৱাটছআপ ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, জিবি হোৱাটছআপ ডাউনলোড কৰিব, তো বন্ধুসকল জিবি হোৱাটছআপ নতুন কিছুমান আপুনি দেখা পাব। তো বন্ধুসকল, আপুনি জিবি হোৱাটছআপৰ বিষয়ে নেক্সট ভিডিঅ' পাব। তো
ধৰি লওক জিবি হোৱাটছআপ কেনেকৈ ইউজ কৰে বা কেনেকৈ তো তাৰ ওপৰত ভিডিঅ'টো পাব তো যদি আপুনি সেই ভিডিঅ'বিলাক আপুনি চাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে হওক তেতিয়াহ'লে আপুনি সেইবিলাক ভিডিঅ' চাব পাৰিব তো বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আপুনি এনেকৈ নতুন নতুন ভিডিঅ' সৰ্বপ্ৰথমে পাই থাকিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম